খাবলৈ নাইকিয়া যে হয় কিহৰ পৰা হয় জানা নাই? মানুহৰ খাবলৈ নাইকিয়া কিহৰ পৰা হয়? সেইটো কাৰণে মানুহৰ খাব নাইকিয়া হয়। অ'কে 1 2 3 মোৰ নিচিনা তোমাৰ হ'ব মন গৈছে নি? মোৰ নিচিনা তুমি হ'ব বিচৰা নেকি? মই এতিয়া যে এইটো শ্বাৰ্টটো পিন্ধি আছোঁ, এনেকুৱা এটা শ্বাৰ্ট তোমাৰ পিন্ধিব মন যায় নেকি? মই এতিয়া যে লং পেণ্টটো পিন্ধি আছোঁ, এনেকুৱা এটা লং পেণ্ট তোমাৰ পিন্ধিব মন যায় নেকি? এনেকুৱা টুপি থকা এটা শ্বাৰ্ট তোমাৰ পিন্ধিব মন যায় নেকি? মই যে এতিয়া যিটো জেগাত বহি তোমালোকৰ লগত কথা পাতি আছোঁ, এইটো জেগাত তোমালোকে বহি কথা পাতিব বিচৰা নেকি? এইটো কমেণ্ট কৰি মোক জনাবলৈ একদম নাপাহৰিবা। আৰু লগতে কি হৈছে, এনেকুৱা এটা যদি তুমি বনিব বিচৰা, মোৰ নিচিনা বনিব কৰা নাই, যদি তুমি কিবা এটা ভাল মানুহ যদি কিবা এটা হ'ব বিচৰা, তেতিয়া তুমি কি কৰিব লাগিব গম পাইছা নাই? তুমি 1 নম্বৰ মিছা বেইছা এইবোৰ এৰিব লাগিব, গম পালা নাই? মিছা কথা ক'ব নালাগিব। যদি তুমি দিনটো মিছা কথা কৈ ঘূৰি ফুৰা, তুমি যদি দিনটো মিছা কথা কৈ ঘূৰি ফুৰা, মানুহৰ আগত যদি তুমি 10টা মানুহ লগ পালা, 10টা মানুহ লগ পাই যদি তুমি 10টা মিছা কথা কৈ ঘূৰি ফুৰা, গোটেই দুনিয়াখন যদি তুমি মিছা কথা কৈ ঘূৰি ফুৰা, তুমি নিজকে বহুত মহান আদমি বুলি ভাবিছা নেকি? একদম নাভাবিবা, সেইটো ভুল ধাৰণা। সেইটো কৰিলে মানুহৰ খাবলৈ নাইকিয়া যে হয় কিহৰ পৰা হয় জানা নাই? মানুহৰ খাবলৈ নাইকিয়া কিহৰ পৰা হয়? সেইটো কাৰণে মানুহৰ খাব নাইকিয়া হয়। মানুহে তুমি এতিয়া মোক লগ পালা, কিবা এটা মিছা কথা কৈ গ'লা, তোমাৰ কথাটো মই বিশ্বাস কৰি লৈ ল'লোঁ, সেইটো ভগৱান ওপৰলাই দেখি আছে। সেইটো ওপৰত এজন আছে, তলত যে তোমাৰ মানুহটো প্ৰথমতে মানুহ ক'ৰ পৰা জন্ম হৈছিলে হা? সেইটো তুমি এতিয়া মানুহ এতিয়া তোমাৰ সেইটো মই ক'ব গ'লে মানুহক মিছা কথা কেতিয়াও নক'বা। কাৰণ কেলে, তোমাৰ পকেটত এটা বস্তু তুমি ভৰাই থৈ দিছা, তোমাৰ পকেটত এটা বস্তু তুমি ভৰাই থৈ দিছা। এক্সাম্পলত মই এতিয়া এক্সাম্পল কেলিয়ে কৈ দিছোঁ। এতিয়া ধৰি লোৱা তোমাৰ পকেটত এতিয়া পইচা তোমাৰ পকেটত তুমি পইচা ভৰাই থৈ দিছা যেনিবা, তোমাৰ পকেটত তুমি পইচা ভৰাই থৈ দিছা, মই তোমাক পইচা খুজিছোঁ যেনিবা, দে মোক পইচা এটা দেচোন ধাৰলৈ। তুমি যদি তোমাৰ পকেটত পইচাটো থাকি তুমি নাই বুলি কোৱা, সেইটো ভগৱান ওপৰলাই এইটো কথাটোতো গম পাইছে, বা মই গম নাপাওঁ, হ'ব ঠিক আছে বুলি মই গুচি আহিছোঁ। তোমাৰ পকেটত পইচাটো নাই বুলি কৈছা, হ'ব ঠিক আছে বুলি মই কৈ গুচি আহিছোঁ। কিন্তু সেইটো কথাটো ওপৰৱালাজনেতো গম পাইছে তোমাৰ পকেটত পইচাটো আছে নে নাই, গম পালা নাই? সেইটো কাৰণে তুমি মানুহৰ আগত মিছা কথা কেতিয়াও ক'বলৈ এইটো নাপায়। মানে মানুহৰ আগত মিছা কথা ক'ব নাপায়, মানুহক বেইছা কথা ক'ব নাপায়, বেইছা ভাৱবিলাক মানুহে ল'ব নাপায়, গম পালা নাই? মই তোমাক যে কৈছোঁ কথাটো, এতিয়া মই মানে তোমালোকক কথাটো কৈছোঁ, মানুহে মনত মিছা বেইছা এইবোৰ এইবোৰ ধাৰণা আনিব নাপায়। মানুহে 2 নম্বৰ কথা ভাবিব নাপায়। মেইন কথা হৈছে কি, মানুহে সত্য সদায় জয়, গম পালে নাই? সত্যত চলিবা, একত থাকিবা, ক'তো ঠেকত নপৰা, গম পালা নাই? মোৰ নিচিনা যদি এটা মানুহ তোমাৰ বনিব মন আছে, মোৰ নিচিনা মানুহ বনিব মন আছে, তুমি সদায় একত থাকা, মানুহ হৈ যাবা। 2 নম্বৰ কথা হৈছে কি, কেতিয়াও কাকো মিছা কথা নক'বা। আজি ভিখাৰী এটা ৰাস্তাত লগ পাইছা, তাক তুমি 10 টকা দিবা, সেইটো তোমাৰ দান কৰিব কৈছে, গম পালা নাই? দান কৰিলেহে তোমাৰ পুণ্য পাবা, গম পালা নাই? ভিখাৰী এটা লগ পাইছা, 10 টকা এটা দিবা, তাক আকৌ তই ভিখাৰী বুলি তোক 10 টকা এটা নিদিওঁ, সি এটা ভোকতেহে তোমাক কিবা এটা বিচাৰিব, গম পালা নাই? সেইটো কাৰণে মই বেছিকৈ নকওঁ কথাবিলাক। অলপ তোমালোকে নিজে চিন্তা কৰি চাই কামবিলাক কৰি আগবাঢ়ি যোৱা, আৰু ভিডিঅ'টোৰ লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি চেনেলটো আপনাই লোৱা। জল্দি যোৱা। বাই বাই আজিলৈ। নেক্সট এটা ভিডিঅ'তহে লগ পাম আৰু।